হেল্ল' নমস্কাৰ সকলোকে মই নটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি এতিয়া সন্ধিয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আজি 31st ভাবিছোঁ খানা নাখালেতো নহ'ব, গতিকে আমি আমাৰ লগৰ কেইজনীমানৰ লগতে খানাটো আয়োজন কৰিছোঁ। আৰু এতিয়া সন্ধিয়া যিহেতু হৈছে প্ৰথমতে চাকিগছ জ্বলাই লওঁ, তাৰপাছত বাকীখিনি কৰি আছোঁ, চাই থাকিব। আৰু মই থাপনাত চাকিগছ জ্বলাই হৈ গ'লে এপাক বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ। বাহিৰত ইমান হুলস্থুল হৈ আছে, যিহেতু আজি 31st সেইকাৰণে যেন দিনেই হৈ আছে তেনেকুৱা নিচিনা লাগিছে। মানে ইমান হুলস্থুল, মই কথাখিনি কৈও মিউট কৰি দিবলগীয়া হৈছে হুলস্থুলৰ কাৰণে। আৰু এতিয়া যাওঁ পাকঘৰলৈ, যিহেতু আজি খানাৰ আয়োজন আছে আমাৰ ৰুমতে। গতিকে মোৰ ভাগত পৰিছে চিকেনখিনি বনোৱা। মই চিকেন বনাওঁ, বাকী এঘৰে মাছ লৈ আহিব আৰু এঘৰে পনীৰ লৈ আহিব। বাকী চাই থাকিব। মোৰ বনাই কৰি হৈ গ'ল অলৰেডি। আৰু এতিয়া মানুহখিনিও আহিছে। আৰু আমাৰ এজনীতে দেখিছেনে কেনেকৈ দৌৰিছে। তাই ইমান বেছি ভাল পায় মানুহক, মানে চিনাকি অচিনাকি কোনো কথা নাই, খালি মানুহ দেখিলে একদম বলিয়া হৈ যায় গোটেইজনী। আৰু এওঁলোক আহিল, এয়া হৈছে উত্তৰাখণ্ডৰ মানুহ, মানে আমাৰ লগৰে হয়। আৰু এওঁলোকে পনীৰ বনাই লৈ আহিছে, আৰু লগত তেওঁলোকৰ কোনোবা ফেমিলি মেম্বাৰ তেওঁলোকো আহিছে। আৰু লগত ইফালে এয়া হিমাচলৰ পৰা আহিছে। মই অৱশ্যে প্ৰথমবাৰৰ কাৰণেহে দেখিছোঁ দেই। আৰু এইজনী দেখিছেনে টিকলিজনী, ইমান যে পটপট হিন্দী ক'ব পাৰে নহয়। মানে 2 বছৰ হৈছেহে তাই, কিন্তু 2 বছৰ বয়সতে ইমান বেছি স্পীড হিন্দী ক'বলৈ পাৰে, শুনিও ভাল লাগে। আনফালে আমাৰ ইহঁতে খেলাত পূৰা ব্যস্ত। আৰু এই কণমানিজনীৰ নামটো হৈছে আৰাধ্যা। তাইৰ নামটো যেনেকুৱা ধুনীয়া, খুব মৰমীয়াল ছোৱালীজনী, আৰু ইমান ধুনীয়াকৈ কথাখিনি কয়, শুনিও বহুত। আনফালে আমাৰ খাবলৈ টাইম হৈ গ'ল। এতিয়া প্ৰথমতে মতা মানুহখিনিকে বহাই দিছোঁ, কাৰণ যিহেতু ৰুমটো সৰু। তাৰপাছত আমি গোটেইখিনিয়ে খাই দিম বুলি ভাবিছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীকেইজনকো মাতি দিছোঁ একেলগে ইয়াতে। আচলতে আমি ভাতেই খাওঁ, যিহেতু এওঁলোকেও ভাতে খাইছে, কিন্তু প্ৰায় এওঁলোকে ৰুটি বেছি খায়। গতিকে আজি আমাৰ লগতে ভাতে খাই দিছে। আৰু এয়া হৈছে আমাৰ আইটেম, দালি, মাছ, পনীৰ আৰু লগতে চিকেন, সিমানেই। আৰু তাতে বহুত বেছি ভাল লাগিছে, কাৰণ আজিৰ দিনটোত আমাৰ গাঁৱৰ ঘৰখনলৈ বহুত বেছি মনত পৰে। কাৰণ জানুৱাৰী হ'লে আমি এনেকৈ যিহেতু 30 তাৰিখে হওক 31 তাৰিখে হওক আমি যিহেতু খানা এটা খাওঁৱেই। আৰু কাইলৈ 1 জানুৱাৰী, বেয়াও লাগি আছে মনটো, ঘৰলৈ মনতো পৰে এনেকুৱাবিলাকত। গতিকে আমি ইয়াতে এনেদৰে অকণমান সুখ লৈছোঁ। আৰু এওঁলোকৰ সেইবিলাক পৰম্পৰা নাই, খানা চানা তেনেকৈ খোৱা, কিন্তু আমিতো খাওঁ। মানে সেইকাৰণে ঘৰলৈ আচলতে মনত পৰিছে, পৰিয়ালৰ সকলোলৈ। বাৰু যি নহওক, আজিৰ দিনটো এনেদৰে এনজয় লৈ লওঁ। আৰু এতিয়া আমাৰ সময় হৈছে খোৱা, আমি খাই লওঁ ধুনীয়াকৈ। খাই লৈ পেলাই আকৌ এটা বেলেগ প্লেনিং আছে। তাৰপাছত ভাত খাই লৈ আমি পাই গ'লোহি ৰিভাৰ ফ্ৰণ্ট পাৰ্কত। ইয়াত 31 ডিচেম্বৰত খুব ধুনীয়া লাগে বুলি শুনি আছিলোঁ, গতিকে ভাবিছোঁ আজি এপাক চাই আহোঁগৈ। গোটেইকেইজনে প্লেনিং বনাই পেলাই আমি ইয়ালৈ আহি গ'লোঁ। আৰু হৈও ইয়াত প্ৰথমবাৰৰ বাবে ইমান মানুহ দেখিছোঁ। আগতে আহোঁ, ইমান মানুহ নেদেখোঁ। এতিয়া মানুহবিলাক ইমান ৰখি আছে, সকলোবিলাকে 12টা বজালৈকে ৰখি আছে চাগৈ। তাকে কিনো হয় বোলো চাওঁ, সেই বুলি আহি ৰখি আছোঁ। এতিয়া সকলো 12টা বজালৈ অপেক্ষা, কেতিয়া 12টা বাজিব আৰু কেতিয়া হেপী নিউ ইয়াৰ ইজনে সিজনক উইচ কৰিব, সেইকাৰণে আমি সকলোৱে ৰখি আছোঁ। আৰু এয়া আমাৰে মানুহ, আমি একেলগে গোটেইখিনি থাকোঁ। মই ভিডিঅ'টোত কেপচাৰ কৰি ৰাখিছোঁ, ভৱিষ্যতলৈ যাতে চাব পাৰোঁ। আৰু ভৱিষ্যতলৈ যেতিয়া কুঁহি ডাঙৰ হ'ব, তাইও দেখিব পাৰিব তাই সৰুকালটো কেনেকুৱা আছিল। গতিকে গোটেইখিনি মই কেপচাৰ কৰি এনেদৰে ৰাখি থৈছোঁ। আৰু কেতিয়ানো লগ পাম চাগে ইয়াৰ পৰা যোৱাৰ পাছত কোনো ঠিক নাই। সেইকাৰণে আগতীয়াকৈ এনেদৰে ভিডিঅ' বনাই মই ইউটিউবৰ জৰিয়তে সাঁচি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, ফুলখিনি কি ধুনীয়াকৈ ৰাখি দিছে ষ্টাইলত। অলপমান আন্ধাৰ হৈ আছে, গতিকে মই ভালদৰে দেখাব পৰা নাই চাৰিওফালে কেৱল। আৰু এতিয়া 12টা বাজিল, আমি ইজনে সিজনক চবকে চিঞৰি চিঞৰি উইচ কৰিলোঁ নতুন বছৰৰ। তাকেই আজি দেখালোঁ সকলোকে। আৰু আপোনালোককো নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল দেই। সকলোৰে দিনবিলাক ভালেই যাওক, কুশলে যাওক। আৰু আমাৰ এগৰাকীক কৈ আছে হেপী নিউ ইয়াৰ বুলি কোৱা, কিন্তু কি হেপী নিউ ইয়াৰ তাই একো বুজিয়ে পোৱা নাই এতিয়ালৈকে। বাকী যি নহওক, আপোনালোকৰ দিন শুভ হওক, মংগল হওক, তাৰে কামনাৰে আজিলৈ বাই।